ঐ সুমি, তই কলেজ কিয় যোৱা নাই? তই নগ'লে যে মোৰ একেবাৰে ভাল নালাগে। তোৰ বাদে মোৰ আৰু বেলেগ লগৰো নাই নহয়। ক্লাছত যে অকলে অকলে থাকিবলগীয়া হয়। কাইলৈ কিন্তু যাবি দেই তই। পিংকি আৰু পৰিস্মিতাৰ লগত থাকিবি আকৌ। মইতো এইকেইদিন ক্লাছলৈ একেবাৰে যাব নোৱাৰিম। ঘৰত বহুত কাম আছে। দাদাৰ বিয়া আহি আছে নহয়। কৃষ্ণ, সিহঁত দুজনীৰ লগত যে মই নাথাকোঁ দেই। লাগিলে অকলেই থাকিম। এইবোৰ কথা বাদ দেচোন। তই সেই প্ৰীতমক কলেজত দেখিছ নাই? দেখিয়ে থাকোঁ কলেজত। সদায় আহে সি কলেজ। তই যদি তাক ইমানেই ভাল পাওঁ, তোৰ মনৰ কথাখিনি তই তাক কৈ নিদিয় কিয়? মই আকৌ কেনেকৈ ক'ম তাক? ছোৱালী মানুহে ল'ৰাক প্ৰপ'জ কৰিলে দেখিবলৈ ভাল নালাগে দেই। নাই, মই হ'লে এইবোৰ নকওঁ দেই তাক। এনেইচোন সি কলেজত মোক বৰ চাই থাকে। ভাল পাওঁ বুলি কৈ দিব সি নোৱাৰেনে? চা চুমি, তই মোৰ বহুত ভাল বান্ধৱী। সেইকাৰণে কৈছোঁ শুন, তই এনেকৈ থাকিলে কিন্তু সি বেলেগ ছোৱালী বিয়া পাতি লৈ আহিব। তেতিয়া গম পাবি। সেইকাৰণে এতিয়াই তোৰ মনত যি আছে চব কৈ দে তাক। নহ'লে কিন্তু পিছত বহুত দেৰি হৈ যাব। পিছত কিন্তু পস্তাই লাভ নাই আকৌ। ঐ চুমি, বন্দনা, ভিতৰলৈ আহ আকৌ। বাহিৰত কিয় ৰৈ আছ? নাই, এতিয়া নবহোঁ। তোক মই সেই ডাঙৰ কথা এটা ক'বলৈহে আহিছোঁ। তুমি, মই তোক আগতেই কৈছিলোঁ নহয়, প্ৰীতমক তোৰ মনৰ কথাখিনি কৈ দে বুলি। সি কালি বিয়া পাতিলে নহয়, তই গম নাপাৱ নেকি? শেৱালী নামৰ ছোৱালী এজনীৰ লগত বিয়া হ'ল কালি তাৰ। কি বন্দনা, তই এইবোৰ কি কৈছ? সঁচাকৈ নেকি? প্ৰীতমে বিয়া পাতিলে? সি মোক এবাৰো প্ৰপ'জ নকৰাকৈ সি বেলেগৰ লগত বিয়া হৈ গ'ল। সি মোৰ কথা এবাৰো নাভাবিলে। মই তাক ইমান ভাল পাইছিলোঁ। সি আকৌ তোৰ কথা কিয় ভাবিব? প্ৰীতমেতো গমেই নাপায় তই তাক ভাল পাওঁ বুলি। তোক মই আগতে ইমানকৈ ক'লোঁ, তই তাক তোৰ মনৰ কথাখিনি কৈ দে। কিন্তু তই মোৰ এটা কথা নুশুনিলি। এতিয়া সি হৈ গ'ল নহয় বেলেগৰ। বাদ দে আৰু, তাক পাহৰি যা তয়ো আগবাঢ়ি যা এতিয়া। নাই বন্দনা, মই প্ৰীতমক মোৰ জীৱনৰ পৰা মই এনেকৈয়ে যাবলৈ নিদিওঁ। মই যেনেকৈ হ'লেও তাক পাইহে এৰিম। তই চাই থাক মই কি কৰিম এতিয়া। মানে তই কি ক'ব বিচাৰিছ? মই হ'লে একেবাৰে বুজি পোৱা নাই দেই। তই আমাৰ লগৰ সেই প্ৰাঞ্জলক চিনি পাৱনে? সেই যে ক্লাছ 8লৈকে পঢ়ি বেলেগ স্কুললৈ যে গুচি গৈছিল। সি জানো, সি প্ৰীতমৰ ভায়েক হয়। সি মোক আগতেই প্ৰপ'জ কৰিছিল, কিন্তু মই প্ৰীতমৰ কাৰণে তাক কেতিয়াও একচেপ্ট কৰা নাছিলোঁ। হয়তো সি মোক এতিয়াও ভাল পায়। এতিয়া মই ভাবি আছোঁ, সেইখন ঘৰৰ মই সৰু বোৱাৰী হৈ প্ৰীতমক সেই কুলক্ষণীজনীক ডাইভৰ্চ দিবলৈ মই বাধ্য কৰাই দিম। তই চাই থাক মই কি কৰিম এতিয়া। তাৰপিছত সেই কুলক্ষণীজনীক সেই ঘৰখনৰ পৰা উলিয়াই ময়ো প্ৰাঞ্জলক ডাইভৰ্চ দি প্ৰীতমৰ লগত বিয়া হৈ যাম। ঐ চুমি, তই কিন্তু এইবোৰ নকৰিবি দেই। এইবোৰ কৰিব নাপায়। চব্জি কোনে বনাইছিলি? ইমান জ্বলা দিছে। জ্বলা ক'ৰবাত খাবলৈ পৰা নাই মই। চব্জিত জ্বলা পাইছে, কিন্তু মই চব্জিত জলকীয়া দিয়াই নাছিলোঁ। বৌ, আপোনাৰ যে সদায় এনেকুৱা। কেতিয়াবা চব্জিত নিমখ কম হয়, কেতিয়াবা চব্জিত নিমখ বেছি হয়, হালধি বেছি হয়, জলকীয়া বেছি হয়। যদি নাজানে তেতিয়া মাক সুধি নলয় কিয়? এতিয়া চাওকচোন, জ্বলাৰ কাৰণে কোনো খাবই পৰা নাই। অলপ টাইম ৰৈ দিয়ক, ময়ে বনাই আনো। শেৱালী, কওকচোন। পইচাখিনি ভালকৈ আলমাৰীত থৈ দিয়া, কাইলৈ ৰাতিপুৱাই মোক লাগিব। চুমি, পইচাখিনি দিয়া, মই যাওঁ। দেৰিয়ে হৈছে পাই, সোনকালে উলিয়াই দিয়াচোন। ৰ'ব, পইচাখিনি ক'ত গ'ল বাৰু? কালিতো মই পইচাখিনি ইয়াতে থৈছিলোঁ, এতিয়া নাই যে। কি কৰোঁ? চুমি, পইচাখিনি দিয়া আকৌ, দেৰি হৈছে নহয় মোৰ। কি হ'ল আকৌ তোমাৰ? পইচাখিনি দিয়া আকৌ, এনেকৈ ৰৈ আছা যে। কালি মই পইচাখিনি আলমাৰীতে থৈছিলোঁ, এতিয়া পোৱা নাই। ক'ত গ'ল জানো? কি ক'ত গ'ল জানো? পইচাৰ কি হাত ভৰি আছে নেকি এনেকৈ ক'ৰবাত গুচি যাবলৈ? সঁচা কথা কোৱা, পইচাখিনি কি কৰিলা? মই সঁচাকৈ কৈছোঁ, কালি ৰাতি পইচাখিনি মই আলমাৰীতে থৈছিলোঁ। কি হ'ল দাদা, ৰাতিপুৱা ইমানকৈ কিয় চিঞৰি আছ? কালি ৰাতি এইজনী পইচা থ'বলৈ দিছিলোঁ, কিনো কৰিলে নাজানো আৰু। ইছ ৰাম, বৌ, ইমান সৰু কাম এটা চম্ভালিব নোৱাৰিলে আগলৈ ঘৰ কেনেকৈ চম্ভালিব বাৰু? যদি পইচা লাগিছিলেই খুজি ল'ব লাগিছিল। নিজৰ ঘৰতে এনেকৈ চুৰ কৰিব লাগেনে? কিন্তু চুমি, মই সঁচাকৈ কৈছোঁ, মই পইচাখিনি লোৱা নাই। আলমাৰীত মই কালি ধুনীয়াকৈ থৈ দিছিলোঁ। তাৰপিছত জানো ক'লৈ গ'ল পইচাখিনি? চুপ থাক তই, কথা নকবি। এতিয়া মই 50,000 টকাৰ এটা ক'ৰ পৰা পাওঁ বাৰু? ককাইদেউ, মোৰ লগত 50,000 টকা এটা আছে। যদি আপোনাক লাগে তেতিয়া মই এটিএমৰ পৰা উলিয়াই দিব পাৰিম। আছে যদি দিয়াচোন, মই তোমাক দুদিনমান পিছত ঘূৰাই দিম বাৰু। চুমি, ধন্যবাদ। কিয় বৌ? তুমি এইজনক পইচাখিনি দি সহায় কৰিলা সেইবাবে। নহ'লে আজি মোৰ কাৰণে তেওঁ লাজ পাবলগীয়া হ'ল হয়, কাৰণ সেই পইচাখিনি অফিচৰ আছিল। এইবিলাকতো চব ময়েই কৰি আছোঁ। এতিয়া আৰু মই তোক কি কৰিম তই চাই থাক। মোৰ প্ৰীতমক তই লৈছিলি ন? চাই ল'বি তোৰ সংসাৰখন মই এতিয়া কেনেকৈ ভাঙিম। আইদেউৱে ধুনীয়া ধুনীয়া ৰুটি বনাই থৈছে। ৰুটিকেইখন বেয়া কৰি থৈ দিওঁ, তাৰপিছত খাব গালি খোপা।
কোনজনীয়ে বনাইছিলি এই ৰুটিখিনি গোটেই কোলা কৰি পেলালে এইখিনি খাব নোৱাৰি দেই ৰুটিখিনি দেৰিলে নেকি মই কিন্তু ৰুটি বনোৱা নাই দেই মই চব্জি বনাইছিলোঁ ৰুটিখিনি বাইদেৱে বনাইছিলে বাইদেউ বাইদেউ এইখিনি কি ৰুটি বনালে কোনেও খাবই পৰা নাইচোন আৰে ৰুটিখিনি কেনেকৈ কলা হৈ থাকিলে মই ভালকৈ বনাইছিলোঁ নহয় যেনেকৈ আলমাৰীৰ পৰা পইচা হেৰাইছিল সেনেকৈ ৰুটিখিনি কলা হৈ থাকিল ন তই এটা কাম কৰ কেইদিনমানৰ কাৰণে তই ঘৰলৈ গুচি যা আৰু শুন মই যেতিয়ালৈকে নেমাতো তই এইখন ঘৰলৈ নাহিবি এই কাজিয়াখন নকৰিব আৰু এতিয়া ৰ'ব মই এই ৰুটি কেইখনমান বনাই দিওঁ ডাঙৰ বোৱাৰী তোৰ হৈছে কি বাৰু ভালকৈ কাম এখন নকৰ যে এই ইমান দিনৰ পৰা শুকান ৰুটি এখন খাবলৈ মন গৈ আছিলে কিন্তু চাচোন এইকেইখনটো খাবলৈই নোৱাৰোঁ আৰু গোটেই দেৰি থাকিলে এইকেইখন যে কুকুৰেও নাখাব সৰু বোৱাৰী যা সোনকালে বনাই আনগে ইমান ভোক লাগিছে মোৰ মই একদম থাকিব পৰা নাই যা হেল্ল' পায়েল মই চুমিয়ে কৈছোঁ তোৰ খবৰ কি মোৰ ভালেই তোৰ কচোন তোৰ কি চলি আছে এতিয়া আৰু তোৰ হাজবেণ্ডৰ খবৰ কি ভাল ঐ শুনচোন মই তোক বহুত ভাল খবৰ এটা দিবৰ কাৰণেহে ফোন কৰিলোঁ হয় নেকি জল্দি কচোন কি ভাল খবৰ ঐ মই তোক কৈছিলোঁ নহয় প্ৰীতমৰ সংসাৰখন ভাঙি দিম বুলি মই সেইটো কৰিলোঁ এতিয়া জান মোৰ মৰমৰ বৰজনায়ে ঘৈণীয়েকক ডাইভৰ্চ দিব লৈছে তাইক ডাইভৰ্চ দিয়াৰ পিছত প্ৰীতম মোৰ হৈ যাব মই যেনেকৈ ভাবি এইখন ঘৰলৈ আহিছিলোঁ জাননে চব সেনেকেই হৈছে কি চুমি তোক আগতে ইমান বুজাইছিলোঁ মই এনেকুৱা খেল নেখেলিবি বুলি এইবোৰ ভাল কথা নহয় তই কিয় নুবুজিলি বাৰু তই তোৰ নিজৰ কাৰণে 3টা জীৱনৰ লগত খেলি আছ তই গম পাইছনে তই এইবোৰ কৰাৰ পিছত তোৰ হাজবেণ্ড প্ৰীতম শেৱালি সিহঁতৰ জীৱনটো বৰবাদ হৈ যাব আৰু লগতে তোৰো হ'ব এতিয়াও সময় আছে ভাল হৈ যা আৰু চব কথাবোৰ কৈ দে তই তাৰপিছত প্ৰাঞ্জলৰ লগত তোৰ সংসাৰখন ভালকৈ আৰম্ভ কৰ কি তই এইবোৰ কি কথা ক'বলৈ আহিছ মই মোৰ মঞ্জিল পোৱাৰ পিছত মই এইবোৰৰ পৰা আঁতৰি যাম সেইটো হ'বই নোৱাৰে মই প্ৰীতমক যেনেকৈ হ'লেও পাইহে এৰিম তই চাই থাক সোনকালেই মই মোৰ হাজবেণ্ডকো ডাইভৰ্চ দি দিম তাৰপিছত প্ৰীতমৰ লগত বিয়াত বহিম মা কি হ'ল বোৱাৰী মোক দেখি ভয় খাই গ'লি যে একো নাই হোৱা মা এই লগৰ এজনীৰ লগত কথা পাতি আছিলোঁ বুঢ়ীজনীয়ে মোৰ কথাখিনি শুনিলে নেকি বাৰু একো মাত চাত নিদিয়াকৈ গুচি গ'ল যে আপোনালোক দুয়ো এই পেপাৰখনত চাইন কৰি দিয়ক তাৰপিছত আৰু আপোনালোকৰ ৰাস্তা বেলেগ হ'ব তহঁতি দুইটাই এই কাগজখনত চহী নকৰিবি এই ঘৰখনত ডিভৰ্চ হ'ব কিন্তু তহঁত দুইটাৰ নহয় চুমি আৰু প্ৰাঞ্জলৰ হ'ব কি কিন্তু মা আমি কি কৰিলোঁ আপুনি আমাক বেলেগ কৰিব কিয় বিচাৰিছে মা আপুনি চুমিক কিয় থাপৰ দিলে কালি তই তোৰ লগৰজনীৰ লগত কি কথা পাতিছিলি মই প্ৰতিটো কথা শুনিছোঁ এতিয়া চব কথা তই কবি নে মই ক'ম এই ঘৰখনত যিমানো ভুল কাম হৈ আছিল চব মই কৰি আছিলোঁ কাৰণ মই বৌ আৰু দাদাক বেলেগ কৰিবলৈ বিচাৰিছিলোঁ কাৰণ মই দাদাক কলেজৰ দিনৰ পৰাই বহুত ভাল পাইছিলোঁ প্ৰীতম আৰু শেৱালি ডিভৰ্চ হোৱাৰ পিছত মই প্ৰাঞ্জলক ডিভৰ্চ দি প্ৰীতমৰ লগত বিয়া পতাৰ কথা ভাবিছিলোঁ কিন্তু মইতো তোক কেতিয়াও ভাল পোৱা নাছিলোঁ মই তোক সদায় ফ্ৰেণ্ড বুলি ভাবিছিলোঁ আৰু মোৰ মনত তোৰ প্ৰতি বেলেগ একো নাছিল এইজনীক মোৰ ঘৰত আৰু এক ছেকেণ্ড নাৰাখোঁ ৰাহুল এইজনীক এতিয়াই ডিভৰ্চ দে আৰু উলিয়াই দে এইখন ঘৰৰ পৰা নালাগে এনেকুৱা বোৱাৰী মোক এইজনীৰ কাৰণে আমি শেৱালিক বেয়া বুলি ভাবি আছিলোঁ মোক ক্ষমা কৰি দিব মোৰ ভুল হৈ গ'ল প্ৰাঞ্জল মোক ক্ষমা কৰি দিয়া মোৰ ভুল হৈ গ'ল মই আৰু আজিৰ পৰা কেতিয়াও এনেকুৱা নকৰোঁ মই তোমাৰ লগত ভালকৈ থাকিব বিচাৰোঁ মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিয়ক মা মোক ক্ষমা কৰি দিয়ক বৌ মোক ক্ষমা কৰি দিয়া মই তোমাক বহুত কষ্ট দিলোঁ মোক ক্ষমা কৰি দিয়া মই আজিৰ পৰা কেতিয়াও এনেকুৱা নকৰোঁ মই প্ৰাঞ্জলৰ লগত ভালকৈ থাকিম মই আজিৰ পৰা তোমাৰ লগত কেতিয়াও এনেকুৱা বেয়া কাম নকৰোঁ মা প্ৰাঞ্জল চুমিক এইবাৰৰ কাৰণে ক্ষমা কৰি দিয়া তাই যেনেকুৱাই নহওক কিয় হয়তো এইখন ঘৰৰে বোৱাৰী ন আমি তাইক এটা লাষ্ট চান্স দিব লাগে তাই কৈছে নহয় আৰু এনেকুৱা ভুল নকৰোঁ বুলি ক্ষমা কৰি দিয়া মা তাইক হ'ব বাৰু